শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম বাজেট 2026-27ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা 13টা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ঘোষণাসমূহে চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক সুৰক্ষা, কল্যাণ আৰু সেৱা ব্যৱস্থাক কেনেদৰে অধিক শক্তিশালী কৰি তুলিব এই বিষয়ে আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম বাজেট 2026-27ত যি ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 13টা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তাৰে প্ৰথমটো ঘোষণা আছিল যে অষ্টম ৰাজ্যিক দৰমহা আয়োগ, 8th ষ্টেট পে কমিশ্যন। চৰকাৰে অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছে আৰু এই আয়োগে বৰ্তমানৰ দৰমহা, ভাত্তা আৰু অন্যান্য সুবিধাসমূহ পৰ্যালোচনা কৰি নতুন পৰামৰ্শ আগবঢ়াব আৰু এই আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ সিদ্ধান্তৰ পিছত নতুন দৰমহা কাঠামো কাৰ্যকৰী কৰা হ'ব বুলি চৰকাৰে অসম বাজেটত ঘোষণা কৰিছে। 2 নম্বৰ আপোন ঘৰ আঁচনি। আপোন ঘৰ আঁচনি কি কৰিছে? এইবাৰ চৰকাৰে 5 বছৰৰ কাৰণে ইয়াৰ ম্যাদটো আকৌ বৃদ্ধি কৰিছে। ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ লাভালাভ গ্ৰহণ কৰি আছে। চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ নিৰ্মাণ বা ক্ৰয় কৰিবলৈ সহজে ঋণ সুবিধা আগবঢ়োৱা আপোন ঘৰ আঁচনিখন আৰু 5 বছৰৰ বাবে চৰকাৰে অব্যাহত থাকিব বুলি আমাৰ বাজেটত ঘোষণা কৰিছে। ইয়াৰ ফলত অধিক সংখ্যক কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব। 3 নম্বৰ গৃহ ঋণৰ সীমা 50 লাখলৈ বৃদ্ধি। আপোনালোকে ইতিমধ্যে জানে যে আপোন ঘৰ যি আমাৰ গৃহ ঋণৰ সীমা আছিলে 30 লাখলৈ আছিলে সীমা, কিন্তু এইবাৰ কি কৰিছে চৰকাৰে 50 লাখলৈ ইয়াৰ সীমা বৃদ্ধি কৰিছে। পূৰ্বতকৈ অধিক মূল্যৰ ঘৰ যাতে চৰকাৰী কৰ্মচাৰীসকলে ক্ৰয় কৰিব পাৰে বা নিৰ্মাণ কৰিব পাৰে, এই উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই কাৰ্যপন্থা গ্ৰহণ কৰিছে। বৰ্তমানৰ সম্পত্তিৰ মূল্যৰ সৈতে খাপ খুৱাই এই পদক্ষেপ লোৱা হৈছে বুলি আমাৰ বাজেটত ঘোষণা কৰা হৈছে। 4 নম্বৰ আপোন বাহন আঁচনি 5 বছৰৰ বাবে বৃদ্ধি কৰিছে। ইতিমধ্যে আপোন ঘৰ যেনেকৈ আমাৰ 5 বছৰৰ কাৰণে বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, আপোন বাহন আঁচনিখনো আমাৰ 5 বছৰৰ কাৰণে ম্যাদ বৃদ্ধি কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাহন ক্ৰয় সহজ কৰিবলৈ আপোন বাহন আঁচনিখন আৰু 5 বছৰৰ বাবে অব্যাহত থাকিব বুলি আমাৰ বাজেটত ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে সহজ শৰ্তত বাহন ঋণ লাভৰ সুবিধা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব পাৰিব। 5 নম্বৰ বৈদ্যুতিক বাহন। এবাৰ এটা নতুন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে যে বৈদ্যুতিক বাহন ইলেক্ট্ৰিক ভেহিকেল ক্ৰয়ত চৰকাৰে কি কৰিব? 4% সুদ বহন কৰিব। আমাৰ ইকো ফ্ৰেণ্ডলি যাতে আমাৰ হয় সেইকাৰণে আমাক কি কৰিছে এইবাৰ EV ইলেক্ট্ৰিক ভেহিকেল আমি যাতে ক্ৰয় কৰিব পাৰোঁ চৰকাৰী কৰ্মচাৰীসকলে, সেইকাৰণে কি কৰিছে আমাৰ যি এই ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত যি ঋণৰ ওপৰত যি সুদ প্ৰদান কৰা হয় এই সুতৰ 4% সুদ অসম চৰকাৰে নিজে বহন কৰিব আৰু বাকীখিনি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দিব লাগিব। 6 নম্বৰ কেছলেছ হেল্থ স্কিম অধিক সম্প্ৰসাৰণ কৰা। ইতিমধ্যে আপোনালোকে কেছলেছ হেল্থ স্কিমৰ কথা শুনিছে যে আমি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আমি লাভালাভ গ্ৰহণ কৰি আছোঁ। আগতে কি আছিল আমাৰ কেছলেছ পদ্ধতি অলপ সম্প্ৰসাৰণ হোৱা নাছিলে, কেছলেছ পদ্ধতি লাহে লাহে আমাৰ সম্প্ৰসাৰণ কৰিব আৰু চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ সুবিধা উন্নত কৰিবলৈ কেছলেছ হেল্থ স্কিমৰ অধিক বিস্তৃত কৰিব বুলি আমাৰ বাজেটত ঘোষণা কৰা হৈছে। যি তালিকাভুক্ত আমাৰ চিকিৎসালয় আছে, যি এটা লিষ্ট আছে আমাৰ মেডিকেলত, যি সেইখন মেডিকেলত আমি কি কৰিব পাৰিম? কেছলেছ আমি স্কিমৰ লাভালাভ আমি গ্ৰহণ কৰিব পাৰিম আৰু কোনো ধন নিদিয়াকৈ, কেছ নিদিয়াকৈ আমি চিকিৎসা লাভৰ সুবিধা গ্ৰহণ কৰিব পাৰিম চৰকাৰী কৰ্মচাৰীসকলে। 7 নম্বৰ পেইড মেটাৰ্নিটি লিভ। পেইড মেটাৰ্নিটি লিভ মহিলা কৰ্মচাৰীসকলৰ মাতৃত্বকালীন ছুটিৰ সুবিধা অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে পেইড মেটাৰ্নিটি লিভ ব্যৱস্থা অব্যাহত আৰু অধিক সুসংহত কৰাৰ কথা আমাৰ বাজেটত ঘোষণা কৰিছে। 8 নম্বৰ এইটো এটা নতুন পদক্ষেপ চৰকাৰৰ, 2 সপ্তাহৰ পেটাৰ্নিটি লিভ। ইতিমধ্যে আপোনালোকে জানে যে মেটাৰ্নিটি লিভ মহিলাসকলৰ কাৰণে প্ৰদান কৰিছে, কিন্তু পেটাৰ্নিটি লিভ নাছিলে। ত' 2 সপ্তাহৰ কাৰণে পেটাৰ্নিটি লিভ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইবাৰ ধাৰ্য কৰিছে। শিশুৰ জন্মৰ পিছত পিতৃয়েও পৰিয়ালৰ সৈতে যাতে সময় কটাব পাৰে চৰকাৰী পুৰুষ কৰ্মচাৰীসকলৰ বাবে, সেইকাৰণে 2 সপ্তাহৰ পেটাৰ্নিটি লিভ ঘোষণা কৰা হৈছে এইবাৰ অসম বাজেট 2026-27ত। 9 নম্বৰ 50% কম্পেনচেটৰী ফেমিলি পেঞ্চন। 50% কম্পেনচেটৰী ফেমিলি পেঞ্চন। চাকৰিত থাকোঁতে কৰ্মচাৰীজনৰ মৃত্যু ঘটিলে তেওঁৰ পৰিয়ালৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ কম্পেনচেটৰী ফেমিলি পেঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। 10 নম্বৰ বেতকুছিত ইণ্টিগ্ৰেটেড ডিৰেক্টৰেট কমপ্লেক্স এটা বনোৱাৰ কথা ঘোষণা কৰিছে চৰকাৰে। বিভিন্ন বিভাগৰ কাৰ্যালয় একেটা চৌহদত আনিবলৈ বেতকুছিত ইণ্টিগ্ৰেটেড ডিৰেক্টৰেট কমপ্লেক্স স্থাপন কৰা হ'ব বুলি আমাৰ বাজেটত ঘোষণা কৰা হৈছে। ইয়াৰ ফলত প্ৰশাসনিক কাম কাজ অধিক তীব্ৰ গতিত আগবাঢ়িব বুলি
আমাৰ বাজেটত উল্লেখ কৰিছে 11 নম্বৰ অটোমেটেড ট্ৰান্সফাৰ পোৰ্টেল অটোমেটেড ট্ৰান্সফাৰ পোৰ্টেল ইতিমধ্যে আপোনালোকে জানে যে ট্ৰান্সফাৰ আমি অটোমেটেড ট্ৰান্সফাৰ পোৰ্টেলত আমি কি কৰিব লাগে HRMS ৰ পোৰ্টেলত আমি এপ্লাই কৰি তাৰ পিছত আমি ট্ৰান্সফাৰ এপ্লাই কৰিব লাগে সেইবিলাক অটোমেটেড হৈ থাকে তো এই অটোমেটেড ট্ৰান্সফাৰ পোৰ্টেল চালু ৰখাৰ কথা ঘোষণা কৰিছে ইয়াৰ জৰিয়তে অনলাইনৰ যি আবেদন পৰ্যবেক্ষণ আৰু বদলি প্ৰক্ৰিয়া অধিক স্বচ্ছ হোৱাৰ কথা আশা কৰা হৈছে বুলি আমাৰ বাজেটত উল্লেখ কৰিছে 12 নম্বৰ মৃত 1669 জন কৰ্মচাৰীৰ পৰিয়াললৈ 120.5 কোটি বীমা সাহায্য আগবঢ়োৱা হৈছে চৰকাৰে ইতিমধ্যে জনাইছে যে মৃত 1669 জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ মুঠ 120.5 কোটি টকাৰ বীমা সাহায্য প্ৰদান কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে দুৰ্দশাগ্ৰস্ত পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱা 13 নম্বৰ বন্ধক ঋণ আৰু দৰমহা ভিত্তিক ঋণৰ সুবিধা আমাৰ স্যালাৰি যেটো আমি ক্ৰেডিট আমি লাভ কৰিব পাৰো আমি ফাইনান্স আমৰ জৰিয়তে এই ধাৰাটো আকৌ অব্যাহত ৰাখিব বুলি চৰকাৰে আমাৰ বাজেটত উল্লেখ কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন প্ৰয়োজন পূৰণৰ বাবে বন্ধক ঋণ আৰু দৰমহা ভিত্তিক ঋণৰ সুবিধা আগৰ দৰে অব্যাহত থাকিব বুলি জনাইছে এইখিনি আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 13টা ডাঙৰ ঘোষণা আমাৰ বাজেট 2026-27 বৰ্ষৰ অসম বাজেটত ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত